নমস্কাৰ প্ৰিয় বন্ধুসকল, অসমীয়া ৰাইফল নামৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ, য'ত আমি আছামিজ এষ্ট্ৰলজি বিষয়ক বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজি ভিডিঅ'ত আলোচনা কৰোঁ 1 জুলাই কোন 4টা ৰাশিৰ ভাগ্য খুলিব, লগতে তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। আৰু অনুৰোধ জনাওঁ যে আমাৰ ভিডিঅ'বিলাক যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মূল কথালৈ আগবাঢ়োঁ। বন্ধুসকল, 1 জুলাই 4টা ৰাশি বিশেষ ধৰণৰ ভাগ্য সুপ্ৰসন্ন হোৱাৰ ফলত বিভিন্ন দিশত সফলতা লাভ কৰিব, জীৱনত উন্নতি হ'ব, ঘৰ সংসাৰত সুখ উন্নতি হ'ব, সা সুবিধা লাভ কৰিব, ভৌতিক সুখ লাভ কৰিব, জীৱনত এক উজ্জ্বলতা আহিব। চাবলৈ গ'লে পৰিয়ালত এওঁলোকৰ সদস্যবোৰৰ মাজত মিলা প্ৰীতি বাঢ়িব, দাম্পত্য জীৱন সুখৰ হ'ব, প্ৰেম প্ৰণয় স্বাস্থ্য শিক্ষা দীক্ষা সকলোতে উন্নতি হোৱা দেখা যায়। এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে মেষ, কৰ্কট, তুলা আৰু মীন ৰাশি। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ অসমীয়া এষ্ট্ৰলজি বিষয়ক ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।